হয়, আজি BTC নিৰ্বাচনৰ অন্তিম নমিনেশ্যন ফাইল কৰাৰ দিন। আজি BPFৰ তৰফৰ পৰা মই আজি এজন নমিনেশ্যন দিবলৈ আহিছোঁ। মোৰ লগত আকৌ BPFৰে প্ৰাৰ্থী ৰাজু বৰাল তেখেতেও আহিছে। আজি নমিনেশ্যন ফাইল সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া আমি ফিল্ডত নামি যাম। আমি আশাবাদী এই নিৰ্বাচনত মই আৰু BPFে বহুখন চিট পাই পেলাই আমি পাৱাৰত আহিবলৈ সক্ষম হ'ব। আচলতে BPFে সাধাৰণতে জন্ম লগ্নৰে পৰা BTC ইলেকশ্যনত তেখেতসকলে দখল কৰি আহিছে। মই যদিও নতুন BPFত, তথাপিও মই সেইটো BTC নিৰ্বাচনত মানে সফলভাৱে জিকি যোৱাৰ সম্ভাৱনাটো প্ৰকট হৈ আছে। ককলাবাৰী সমষ্টি মোৰ সমষ্টি। যদিও মই বাহিৰৰ মানুহ আছিলোঁ, তথাপিও সেইটো অঞ্চলৰ ৰাইজে মোক আঁকোৱালি লৈছে, মোক সম্বৰ্ধনা জনাইছে আৰু বিপুল ভোটত জয়যুক্ত কৰাৰ যি তেখেতসকলে সংকল্পবদ্ধ লৈছে। এটা বিদ্ৰোহী সংগঠনৰ এজন আপুনি নেতা আছিল, এতিয়া সম্পূৰ্ণ ৰাজনীতিৰ পথাৰলৈ আহিছে, ৰাইজক কি ক'ব? সঁচাকৈ এইটো হ'ল ভাৰতৰ গণতান্ত্ৰিক দেশত এটা নিৰ্বাচন। তাত গোটেই নাগৰিকবিলাকে নিজৰ পাৰ্টিক সমৰ্থন কৰিব পাৰে, নিজেই দল সংগঠন গঢ়িব পাৰে। আজি মই যদিও সশস্ত্ৰ সংগ্ৰামৰ নেতৃত্ব দিয়া এজন মুৰব্বী আছিলোঁ, এতিয়া ৰাইজৰ আগত মই আহিলোঁ, ৰাইজৰ মাজত মই সোমাই পৰিলোঁ। সেইকাৰণে আজি যিহেতু আমি চুক্তি কৰাৰ পিছত আমাৰ হাতত কৰিব লগা কাম বহুত থাকিল। এই চুক্তিৰ দফাবিলাক আমিয়ে সমাধান কৰিব লাগিব। যদি পাৱাৰত আহিব নোৱাৰোঁ, তেতিয়াহ'লে আমি যি চুক্তি কৰা হ'ল ভাৰত চৰকাৰৰ লগত, এইটো আমি ইমপ্লিমেণ্ট কৰাত অসুবিধা আহিব বুলি মই ভাবিছোঁ। সেইকাৰণে মই নিৰ্বাচনত নামি পৰিলোঁ। আপোনাৰ প্ৰতিদ্বন্দ্বী ইতিমধ্যে আমি গম পাইছোঁ যে UPPLৰ সভাপতি প্ৰমোদ বৰ'ন আপোনাৰ সমষ্টিত নিৰ্বাচন খেলিব। মই এতিয়া বৰ্তমান নাজানো, ময়ো শুনিছোঁ তেখেতে গোটেই BTDৰ 40টা চিট তেখেতে বাছি ল'বলৈ কিয় বাধ্য হ'ল, সেইটো মই মানে আচৰিত পাইছোঁ। গোটেই চিট তেখেতে এতিয়া বিচাৰি আছে। কাৰণটো কি মই জনাত আৰু বিশ্লেষণকাৰীয়ে কৈছে যে তেখেতৰ নিজৰ যিটো নেকি সমষ্টি তেখেতে সুৰক্ষিত নহয়। সেইকাৰণে বেলেগ জেগাত বেলেগ ঠাইত তেখেতে সমষ্টি বিচাৰি ঘূৰি ফুৰিছে। সেইটো মই জানো। তেখেতে য'তেই নাযাওক কিয়, তেখেতে কোনো ধৰণৰ ইলেকশ্যনত জিকি আহি তেখেতে কোনোদিনা ৰাইজৰ প্ৰতিদ্বন্দ্বী হ'ব নোৱাৰে। আপোনাৰ লগত নিশ্চয় হাৰিব। মোৰ লগত হাৰিব। তাত ৰাইজৰ যিটো নেকি মতামত, ৰাইজৰ যিটো নেকি ইমোশ্যন মই এই এদিনতে মই গম পালোঁ। আৰু এনেকৈ যদি হয়, তেতিয়াহ'লে মই বিপুল ভোটত BTCত চবচে বেছিকৈ ভোট লৈ পেলাই জিকি যোৱাৰ সম্ভাৱনাটো প্ৰকট হৈ আছে।